আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে মই মিলি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মিলি ভ্লগৰ আন এটা ভিডিঅ'লে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিটো থাম্বনেইল আৰু টাইটেল চাইটো গম পাইছেই চাগে ভিডিঅ'টো কিহৰ ওপৰত হয় নতুন বছৰ বুলি পিকনিক খালো ঘৰতে ফ্যামিলি পিকনিকো খোৱা হ'ল তাকে অলপ ভাবিছো যে একেদিন যেহেতু মাইছাৰো স্কুল বন্ধ আছে ভাবিছো অলপ ফুৰিবলৈ ওলাই যাওঁ সেই বুলি ভাবিয়ে মানে ভাবিলো তেনেকে একো প্ল্যানিং নোহোৱাকে ঘপককেটো দূৰলৈ জাৰ্নি কৰিব নোৱাৰো তাকে সেই বুলি ভাবি মানে মাহঁতৰ লগতো কথা পাতিলো আৰু ভাবিলো মাইছাই মানে জু দেখা নাই ভাবিলো তাইক জু দেখুৱাই আনো গুৱাহাটীত তাৰ পিছত সেই বুলি ভাবি মানে প্ল্যানিং এটা কৰিলো সো আজি আহিব মাহঁতো তেনেকে মানে প্ল্যানিংটো ঘপককে হ'ল দে তেনেকুৱা একো আমাৰ প্ল্যান নাছিলে সেই বুলি ভাবি মানে গুৱাহাটীলৈ যাম বুলি ভাবিছো মাহঁতো আহিব মাহঁত আহিম বুলি ভাবিছিলে যেহেতু মাহঁতকো লগতে লৈ যাম আৰু ননদকো লগ ধৰিছিলো কিন্তু তাই যাব নোৱাৰিব অলপ প্ৰবলেম হৈ আছে তাইৰো সেইবাবে গাটো অলপ বেয়া তো ভাবিছো মাহত অহাপা গুটেইখিনি আপোনালোকক দেখাম আজিৰ এই ভিডিঅ'টোত আৰু কেনেকৈ যাওঁ কি নাই হেতু দেখাম আৰু থাম্বনেইল লাইটো গম পালেই চাগে কিহত গৈছো হা আমি ট্ৰেইনত গলো মানে গাড়ীলৈ যাম বুলি ভাবিছিলো আৰু কিন্তু গাড়ীলৈ যোৱাটো কেনসেল হ'ল ভাবিলো ট্ৰেইনতে যাওঁ মাইছাও ট্ৰেইনত উঠা নাই তাই কিন্তু ট্ৰেইন বুলি ক'লে একদম বলিয়া মানে বহুত ভাল পায় তাই ট্ৰেইন আৰু ভাবিলো তাইও উঠা নাই যেহেতু সেইবাবে তাইকো ট্ৰেইনতে লৈ যাওঁ সেইবাবে আমি ট্ৰেইনতে গলো গুটেইখিনি সো বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া দুপৰীয়া 3টা মানেই বাজিলে মই ভাত চাত খাই মেলি একদম পুৰা ৰেডি আৰু এইফালে এয়া দেখিছেনে অলপ পেকিং কৰিছো আৰু মানে আৰু মাহঁতো আহিব যিহেতু আৰু মোৰ মামাৰ ল'ৰা এজনো আহিব সো অলপ পেকিং ষ্টাৰ্ট কৰি দিছো কাৰণ আলহী অহাৰ পিছত আকৌ পেকিংবোৰ কৰাটো মানে পসিবল নহয় তথাপি যিমানখিনি পাৰো এতিয়া কৰিম বাকিখিনি পিছত কৰিম আৰু বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মাহত আহিছে যিহেতু একদম পুৰা এতিয়া বনোৱা মেলা হৈ আছে মাহতে চাহ খালে চাহ খোৱাটো দেখাবলৈ নহ'লে মানে যি লৰালৰি হৈছে নহয় অহা কথা নাছিলে ঘপককৈ আহি গ'ল আৰু কোন কোন আহিছে সেইটো দেখাই আছো আৰু এইফালে এতিয়া একদম বনাই আছো এয়া মটন বনালো এইফালে এয়া মাছ বনাব লৈছো সেয়া দেখিছেনে মাছ বনাব লৈছো বিলাহী পিঁয়াজ পাত এইটো যিহেতু পিঁয়াজ পাতৰ ছিজন ন পিঁয়াজ পাত দিলেতো মাছত বহুত বেছিয়ে ভাল লাগে আৰু বনোৱা আছে অলপ কি বনাইছো গোটেইখিনি দেখাম এতিয়া দেখাওঁ কোন কোন আহিছে মাহঁতে চাহ খালে সিমানখিনিতো দেখাবলৈ নহ'লেই বাৰু এতিয়া বাকিখিনি দেখাই দিছোঁ আপোনালোকক আৰু মোৰ ভণ্টিও আহিছিলে যিহেতু আৰু এই যদি আমাৰ ভণ্টিৰ ছোৱালীজনী প্ৰায়ে মোৰ ভিডিঅ'ত দেখেই চাগে আৰু এয়া ভণ্টিৰ হাজবেণ্ড আৰু মোৰ হাজবেণ্ডো বহি আছে এয়া সকলোৱে আমি কথা পাতি আছোঁ আৰু এয়া আব্বা আৰু এইফালে এইটো মোৰ মামাৰ ল'ৰা দেই সৰু মামাৰ ল'ৰা মোৰ ভাইটি হয় अगर आप अपने माँ से प्यार करते हैं तो लाइक कमेंट शेयर कर दीजिए और साथ ही साथ सब्सक्राइब भी कर दीजिए ये हमार नुनिया अकन खुश करिब पारिছে তাৰপিছতে এয়া সকলোৰে লগতে বহি পেলাই এনেদৰে কথা পাতিছোঁ মামাৰ ল'ৰাটো বহুত দিনৰ মূৰত আহিছে সি নাহেই 2-3 বছৰৰ মূৰতহে আহিছে এনেদৰে সকলোৰে লগতে কথা পাতি কিমান যে ভাল লাগে ন সকলোকে বহুত দিনৰ মূৰত লগ পোৱা যায় আৰু এইফালে এয়া মাহঁতে কৰিছে এতিয়া পেকিং অলপ নিজৰ পেকিংবোৰ কৰি লৈছে যিহেতু ঠাণ্ডা দিন ন দুদিন থকা হ'ব যিহেতু গুৱাহাটীত আৰু সেইবাবে ভণ্টিয়েও নিজৰ ছোৱালীজনীৰ মানে যিমানখিনি পাৰে পেকিং কৰি লৈছে তাৰপিছত এয়া মোৰ বনোৱা হৈ গ'ল একেবাৰে আপোনালোকক ৰাতিৰ খানাটোহে দেখাইছোঁ যিহেতু কৈছিলোৱে মাহত সন্ধিয়া আহি পাইছে আৰু চাহ খোৱাবোৰ দেখাবলৈ নহ'লেই আলহী আহিলে কিবা এটা লৰালৰি হৈ যায় ন তাতে ঘৰৰ মানুহ আহিলে যে আৰু লৰালৰি হয় আৰু সেইবাবে দেখাবলৈ থাকিয়ে গ'ল আৰু কি বনাইছিলোঁ এয়া আপোনালোকক অলপ দেখাই দিছোঁ গোটেইখিনি দেখুওৱা নাই বাৰু মাছ মটন আৰু চিকেন এইবোৰে বনাইছিলোঁ আৰু সদায় যিবোৰ বনাওঁ সেইখিনিয়ে তাৰপিছত এয়া সকলোবোৰ ৰেডি কৰি মাহঁতক এয়া খাবলৈ দিলোঁ ননদো আছিলে মোৰ তাইও বহুতখিনি লাগি দিয়ে বাৰু তাই এবাৰ গাটো তেওঁলোকৰ অকণমান বেয়া নহ'লে তাইকো লগ ধৰিছিলোঁ যাবলৈ সেইবাবে তাই নগ'লে তাৰপিছত এয়া আমি ভাত চাত খালোঁ ভাত চাত খাই পেলাই একেবাৰে আপোনালোকক লগ পাইছোঁ মই এয়া ৰাতিপুৱা আমাৰ যিহেতু 5টাত ট্ৰেইন আছিলে সোনকালে ট্ৰেইন আছিলে সেইবাবে এয়া দেখিছেনে একো কৰাই নাই মানে বেডত উঠিয়ে আৰু মুখ চুখ ধুই পেলাই বাচ্চাকেইটাক প্ৰথমতে ওলোৱাই পেলাই চাহ অকণ খাই এয়া পালোহি তাৰপিছত এয়া পালোহি ষ্টেচনটো আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নাছিলে অলপ দূৰহে আছিলে কেতিয়াবা এনেদৰে ফেমিলিৰ লগত ট্ৰেইনত গৈও সকলোৱে মিলি এনেদৰে ক'ৰবালৈ গৈ ভাল লাগে নহয়নে লাগিলে ওচৰ ঠাইলেই হওক মই কিন্তু বিৰাট ভাল পাওঁ আপোনালোকে বাৰু এনেকৈ গৈ ভাল পায়নে কমেণ্টত জনাবচোন যিমানেই নিজৰ পাৰ্চনেল গাড়ী লৈ নাযাওঁ কিয় এনেকৈ যোৱাৰ আমেজটোৱে বেলেগ নহয়নে ক'ত পালো আমি ওদালগুৰি ষ্টেচন
তাৰপিছত ফাইনেলি আমি এতিয়া পালোঁ ৰঙিয়া ষ্টেচন। বহি বহি মানে আমনিও লাগিছিলে ট্ৰেইনত দেই। এয়া অলপ উঠি আহিছোঁ, সেইবাবে ৰঙিয়া ষ্টেচনত যিহেতু অলপ সময় ৰখাই আৰু এই টিকলিজনীৰ লগতে এনেদৰে কথা পাতি পাতি আহি আছোঁ আৰু বেছি দূৰ নাই বাৰু, পামগৈ আৰু এয়া এতিয়া আমি ফাইনেলি পাই গ'লোঁ গুৱাহাটী। আৰু এয়া এতিয়া ষ্টেচনত নামিলোঁ। আমি নামি পেলাই অলপ দেৰি ৰ'লোঁ, কাৰণ বুক কৰিছিলোঁ আমি কেব, যিহেতু কেবখন আহি পাওঁতে অকণমান সময় লাগিব, সেইবাবে এয়া ৰৈ আছোঁ এতিয়া। ফাইনেলি কেব বুক কৰি তাৰপিছত আমি এতিয়া এয়া আহি আছোঁ আমাৰ। ফাইনেলি এতিয়া কেবৰ পৰা নামি আমি এতিয়া লজ লৈছিলোঁ ইয়াতে বেলতলাত, তালৈ আহিলোঁ এতিয়া। এতিয়া ৰুম চুম ল'লোঁ, লৈ মেলি হৈ গ'ল। এতিয়া খাবলৈ যাব ওলাইছোঁ, অলপ ৰেষ্ট লৈ ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ, এতিয়া খাবলৈ যাবলৈ ওলাইছোঁ। ব'লক তেতিয়াহ'লে। থালি আহি গ'ল। আজি ভেজ লৈছিলোঁ চব, লগতে মই লৈছিলোঁ ডিমৰ আমলেট দেই, আৰু যোনে যি খায় তেনেকৈ লৈছিলে, বাকীবোৰে মাছ চাছ খাইছিলে বাৰু। তেনেকৈ খোৱাত লাগিলে নি? আজি কি মানে ভেজ খাবা? তই মাছ ললি নি? দিলে নাই? মাছটো কৈ দিবি। এতিয়া আমি ভাত চাত খালোঁ, দুপৰীয়া ভাত খাই পেলাই অলপ ৰেষ্ট ল'লোঁ, আৰাম কৰিলোঁ। তাৰপিছত ভাবিছোঁ যে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। তো আজিলৈ